So hey guys, আমাৰ মাজত আজি উপস্থিত আছে অসমৰ একমাত্ৰ বিতৰ্কিত নেতা তথা সত্যৰঞ্জন বৰা। তেখেত আজি আমাৰ মাজত উপস্থিত আছে। আমি পোনপটীয়া সম্প্ৰচাৰত তেখেতৰ লগত সংযোগ হৈছোঁ আৰু তেখেত আমাৰ লগত আছে। যেহেতু তেখেত আমাৰ লগত আছে, তেখেতৰ লগত আমি আজি কিছুমান প্ৰশ্ন সুধিম বা তেখেতৰ পৰা জানিব চেষ্টা কৰিম তেখেতে কিয় এনেকৈ আবুল তাবুল মন্তব্য কৰে বা বিতৰ্কিত মন্তব্য কৰে। চ' গাইজ ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ তেখেতক আমি আমাৰ ষ্টুডিঅ'ত মাতিছোঁ। চ' গাইজ আমি তেখেতক পোনপ্ৰথমে ষ্টুডিঅ'ত মাতি লৈছোঁ। চ' আমাৰ দৰ্শকৰ উদ্দেশ্যে আপুনি আহক প্লিজ। সত্যৰঞ্জন বৰাদেৱ নমস্কাৰ। যি কি নহওক আপোনালোকে চাব পাৰিছে আমাৰ ষ্টুডিঅ'ত তেখেত বৰ্তমান আহি উপস্থিত হৈছেহি। তেখেতৰ লগত আমি পোনপটীয়া সম্প্ৰচাৰত কিছুমান আমি প্ৰশ্ন সুধিম আৰু উত্তৰ তেখেতে কি দিয়ে আমি জানিব চেষ্টা কৰিম। চ' তেখেতক প্ৰশ্ন সোধাৰ আগতে তেখেতক আমাৰ ফ্ৰম লিডু টীমৰ তৰফৰ পৰা তেখেতক এখনি চেণ্ডেলৰ মালাৰে আমি তেখেতক সন্মান দিব বিচাৰিছোঁ। চ' প্লিজ। যি কি নহওক আপোনালোকে চাব পাৰিছে তেখেত আমাৰ ষ্টুডিঅ'ত আছে। তেখেতক আমি এখন সম্বৰ্ধনা জনাইছোঁ। আপুনি হয়তো কিছুমান অনুষ্ঠানত যায় বা কিছুমান আমি চাইছোঁ কিছুমান অনুষ্ঠানত আপুনি গৈ অংশগ্ৰহণ কৰে, তাত হয়তো আপোনালোকক কিছুমানে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। চ' আপোনাক আমি অলপ বেলেগতকৈ বেলেগ অলপ সন্মান দিয়াৰ চেষ্টা কৰিছোঁ, যিহেতু আপোনাক চেণ্ডেলৰ মালা সন্মান জনাইছোঁ। ইয়াৰ আপোনাৰ ফিলিংছটো কি, আপোনাৰ অনুভৱটো কি অলপ ক'বনে? আচলতে কথাটো হ'ল কি, মই ভাবোঁ যিজন মানুহ যিটো সন্মানৰ যোগ্য তাক সেইটো সন্মান দিয়া উচিত। আৰু মই ভাবোঁ মই এইটো কাৰণে আপোনালোকে মোক এনেকুৱা সন্মান দিছে, বহুত ভাল লাগিছে। যি কি নহওক গাইজ আপোনালোকে চাব পাৰিছে তেখেতে নিজৰ যোগ্যতাটো তেখেত বুজি পাইছে। তেখেতৰ আচল যোগ্যতাই এইটো। আপুনি এইটো ক'ব বিচাৰিছে একচুৱেলি আপোনাৰ মানে যিসকলে নেকি আপোনাক অনুষ্ঠানত অংশগ্ৰহণ কৰে তেখেতক ফুলাম গামোচা দিয়ে আৰু বৰ্তমান আপোনাক আমি চেণ্ডেলৰ মালাৰে সম্বৰ্ধনা জনাইছোঁ। যি কি নহওক কথাটো ঘূৰাই পকাই এটা কথা হ'ল কি, আপোনাৰ তেখেতসকলে আৰু আমি দিয়া সন্মানৰ মাজত এটা পাৰ্থক্য আছে। এই পাৰ্থক্য হ'ল আপুনি আচলতে এই চেণ্ডেলৰ মালাৰে যোগ্য, হয়নে? হয়। যি কি নহওক গাইজ আপোনালোকে চাব পাৰিছে তেখেতৰ যোগ্যতা তেখেতে বুজি পাইছে, এইটো ডাঙৰ কথা। তেখেত যিমান মানুহে বেয়া বুলি ভাবিলেও আচলতে তেখেতৰ যোগ্যতা বুজি পাইছে, এইটোৱে ডাঙৰ কথা। যি কি নহওক আমি প্ৰায় সময় আমি দেখি পাওঁ আপোনাৰ ফেচবুকৰ মাধ্যমে হওক বা ছ'চিয়েল মিডিয়াৰ মাধ্যমে হওক বা কিছুমান নিউজ পৰ্টেলৰ মাধ্যমে হওক আমি আপোনাক দেখি পাওঁ কিছুমান আপুনি কি কৰে মুছলমান সমাজ তথা ইছলাম ধৰ্মাৱলম্বী লোকসকলক লৈ, নাৰী বোৱাৰীসকলক লৈ, ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ নবী চাহাবক লৈ আপুনি প্ৰায় মাজে সময়ে আপুনি বিতৰ্কিত মন্তব্য কৰি থাকে। আচলতে এনেকুৱা বিতৰ্কিত মন্তব্য আপুনি কেলৈ কৰে? আচলতে কথা হ'ল কি, লিখা পঢ়া অলপ কৰিছোঁ কিন্তু কাম কৰি খাবলৈ গাত শক্তি নাই। সেইকাৰণে মই মুছলমান সমাজ আৰু ইছলাম ধৰ্মক টাৰ্গেট কৰি সহজ উপায়েৰে টকা ইনকাম কৰাই মোৰ উদ্দেশ্য। যি কি নহওক গাইজ আপোনালোকে বুজি পাইছে আচলতে তেখেতৰ লিখা পঢ়াও ইমান এটা নাই। তেখেত অলপ কিছু পঢ়িছিলে আৰু তেখেতক কৰ্ম কৰি খাবলৈ তেখেতৰ গাঁৰ ফাটে। যি কি নহওক গাইজ আমি তেখেতৰ লগত আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ। আৰু কিছুমান কথা আছে আৰু কিছুমান প্ৰশ্ন আছে আমি তেখেতৰ সৈতে আমি আলোচনা কৰিম। তেখেতে কি জবাব দিয়ে আমি সেইটো শুনিম। আৰু আপোনালোকে গাইজ জানে মোৰ ইণ্টাৰভিউত যিসকল ব্যক্তি আহে যদি উল্টা পুল্টা কথা কয় বা অলপ উচ্চ সুৰত কথা পাতে তেখেতক আমি কাণতলীয়া স্বৰ দি আমি আমাৰ ইণ্টাৰভিউ তেখেতৰ পৰা ভংগ কৰি দিওঁ আৰু আমাৰ ষ্টুডিঅ'ৰ পৰা মাৰি পিটি খেদি ওলাই দিওঁ। ত' যি কি নহওক গাইজ আমি পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ আৰু আপোনালোকে বুজি পালেই তেখেতে নিজৰ কৰ্মৰ বাবে কৰ্ম কৰি খাব নোৱাৰাৰ কাৰণে গাত শক্তি নথকাৰ কাৰণে তেখেতে এনেকুৱা বক্তব্যবোৰ কৰে আৰু ইয়াৰ পৰা ইউটিউব বা ফেচবুকৰ জৰিয়তে যি ইনকাম হয় সেইটো দি তেখেতৰ ঘৰ চলায়। আচলতে আপুনি টকা ইনকাম কৰাৰ কাৰণে আপুনি ইছলাম ধৰ্ম বা মুছলমান সমাজকে কেলৈ বাছি ল'লে? এইখিনি মানে কিয় আপোনাক লাগিলে যে ইছলাম ধৰ্মটোকে টাৰ্গেট কৰোঁ, কি ক'ব? আপোনালোকে ছ'চিয়েল মিডিয়াৰ লগত জড়িত মানুহ আপোনালোকে গম পায়ে চাগে যে বৰ্তমান অসম তথা ভাৰতবৰ্ষত যিজনেই মুছলমান বা ইছলাম ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰিলে সেই মানুহজনে ভাইৰেল হৈ যায়। সেইকাৰণে ময়ো এই ইজি প্ৰচেছটো এপ্লাই কৰিছোঁ। তেখেতে মানে কি কৰিছে, মুছলমান সমাজ বা ইছলাম ধৰ্মটোক বেয়াকৈ কৈ বা বেয়া মন্তব্য কৰি তেখেতে মানে শ্বৰ্টকাট ৰাস্তাত মানে কম সময়ত তেখেতে টকা পইচা উপাৰ্জন কৰাৰ ৰাস্তাটো তেখেতে মোকলাই লৈছে আৰু তেখেতে মানে ইজি প্ৰচেছটো তেখেতে এপ্লাই কৰিছে। যি কি নহওক আপুনি যিটো কাম কৰিছে নিশ্চয় ভাল কাম কৰা নাই, আপোনাক মানুহে কাণতলীয়া স্বৰ দিব। যি কি নহওক আপুনি ইমান দিনে আপুনি মন্তব্য কৰি আছে, বেয়া মন্তব্য কৰি আছে, কিন্তু এতিয়া মোৰ ফালৰ পৰা আপোনাক এটা ফ্ৰী এডভাইচ দিছোঁ, যিহেতু আপুনি এইবোৰ কাম বাদ দিয়ক, সমাজৰ কাৰণে ভাল কৰক। অন্যথা আপুনি এনেকুৱা
আজি মুছলমান সমাজক লৈছে, কালি অন্য সমাজক ল'ব। এনেকৈ কৰোঁতে কৰোঁতে হয়তো আপোনাক কেতিয়াবা মানুহে ওচৰত পালে কাণটো দিয়া চৰ দিব। আৰু মোৰ এইটো ফ্ৰী এডভাইচ। যি কি নহওক আপোনালোকে বুজি পালে, তেখেতে ভাইৰেল হোৱাৰ কাৰণে আৰু তেখেতে ইনকাম কৰাৰ এটা ৰাস্তাৰ কাৰণে তেখেতে এনেকুৱা বেয়া মন্তব্যবোৰ কৰি আছে বা ইমান দিনো কৰি আছে। তো যি কি নহওক গাইজ, আপোনালোকে বুজি পালে তেখেতৰ স্পষ্টীকৰণটো। তেখেতে ভাইৰেল হোৱাৰ কাৰণে এইবোৰ মন্তব্য কৰিছিলে। আৰু আমাৰ অন্তিমটো প্ৰশ্নলৈ আমি আহিছোঁ প্ৰায়। তো এতিয়া আপোনাৰ প্ৰশ্নটো হ'ল, আচলতে আপুনি কিমানলৈকে পঢ়া লিখা কৰিছে আমাৰ উদ্দেশ্যে ক'বনে? বেছি নাই পঢ়া বাৰু, অলপ পঢ়িছোঁ। ক্লাছ 7লৈকে পঢ়িছোঁ, তাৰপিছত ছোৱালী ধান্দাত বৰবাদ হৈ গ'লো। যি কি নহওক গাইজ, আপোনালোকে বুজি পালে তেখেতে ছোৱালী ধান্দাত বৰবাদ হৈ গ'ল। সেইকাৰণে এতিয়া না ঘটি না লাঠি, কথাটো এনেকুৱা। যি কি নহওক, পৰৱৰ্তী প্ৰশ্নটো হ'ল আমাৰ সত্যৰঞ্জন বৰাদেৱ আপোনাৰ পৰা। আমি মাজত চাইছিলোঁ, টিভিত চাইছিলোঁ, নিউজত চাইছিলোঁ, আপুনি লোকসভাৰ টিকেটৰ কাৰণে আপুনি মামাৰ ওচৰত গৈছিলে, কিন্তু তাত আমি দেখা পালোঁ আপোনাক টিকেট নিদি কিনি আপুনি টিকেটৰ পৰা বঞ্চিত কৰিলে। ইয়াৰ আঁৰৰ কাহিনীটো কি ক'বনে? আপোনালোকে ঠিকে শুনিছে, গৈছিলোঁ, লেকিন পঢ়া লিখা কম হোৱাৰ কাৰণে মানে মোক টিকেট নাই দিয়া, ঘূৰাই পঠিয়াই দিলে। মানে এক কথাত ক'ব গ'লে আপুনি অশিক্ষিত মূৰ্খ মানুহ, সেইকাৰণে আপোনাক ঘূৰাই পঠিয়াই দিলে। ঠিকেই কৰিছে, আপোনাৰ নিচিনা মানুহ কেনে নিচিনা কথা পাতিলে এনেকুৱা কৰিবই। আৰু যিহেতু আপুনি সমাজ বিৰোধী মানুহ, আপোনাক নিদিয়াটোৱেই ভাল। তো যি কি নহওক, পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি গৈছোঁ। তাৰ পৰা সত্যৰঞ্জন বৰাদেৱ, আপুনি কিছুমান মানুহে আপোনাক এনেকুৱাকৈ কমেণ্ট কৰিছে, আপোনাৰ ভিডিঅ' কমেণ্ট বক্স চেক কৰিলে, তাত বহুত বিভিন্ন ধৰণৰ কমেণ্টবোৰ থাকে, য'ত আমি পঢ়িব গ'লে আমাৰ নিজকে লাজ লাগে। চ' আপোনাকো কিছুমানে কয় নীলাজী বুলি। তো আপুনি সঁচাকৈ নীলাজী নেকি? হয় বাৰু, একদম 100%। কেলৈ কি, লাজ থকা মানুহেতো ইউটিউবাৰ হ'ব নোৱাৰে। তেখেতৰ কথা হ'ল যে লাজ থকা মানুহখিনি কেতিয়াও ইউটিউব বা ফেচবুকত তেখেতসকলে সফল হ'ব নোৱাৰে। এক কথা ঠিকে ক'লে, আপুনি সঁচাকৈ এটা গাদ্দাৰ হয়, সঁচাকৈ নীলাজী হয়। আপোনাক কচু গছত ফাঁচি লগাই মৰিব লাগে, এক বাটি পানীত থৈ পানী ধুই মৰিব লাগে, আপোনাৰ এনেকুৱা অৱস্থা। যি কি নহওক গাইজ, আমাৰ আজিৰ অন্তিমটো প্ৰশ্ন আমি তেখেতৰ পৰা জানিব বিচাৰিম, আৰু এইটো অনুষ্ঠানৰ পৰা আমি বিদায় ল'ম। তো আপোনাৰ লাষ্ট এণ্ড অন্তিমটো প্ৰশ্নত আমি তেখেতৰ পৰা জানিব বিচাৰিম তেখেতৰ পাৰ্চনেল লাইফষ্টাইলৰ বিষয়ে, তেখেতে কি কয় আমি চাওঁ। চ' সত্যৰঞ্জন বৰাদেৱ, আপুনি নিজৰ পাৰ্চনেল লাইফষ্টাইলৰ বিষয়ে কিবা কওক। মাই পাৰ্চনেল লাইফ কি ক'লে? মই প্ৰথমে ইয়াক কৈছিলোঁ, মই ইংলিছত আৰু উচ্চ সুৰত কথা ক'বলৈ মানা কৰিছিলোঁ। সাহস কেনেকৈ হ'ল? আপুনি কি হিচাপত ক'লে হা? চ' হে গাইজ, ভিডিঅ'টো কেনে লাগিলে নিশ্চয় কমেণ্টত জনাব। আৰু যিসকলে মোৰ চেনেল নতুনকৈ তেনেসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক এটা কৰিব। চ' গাইজ, ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হ'ল আমি আপোনালোকক এণ্টাৰটেইন কৰা, আপোনালোকক মনোৰঞ্জন দিয়াৰ কাৰণে এনেকুৱা ভিডিঅ' আমি প্ৰস্তুত কৰোঁ। আৰু আপোনালোকে যাতে ভিডিঅ'টো চিৰিয়াছলি নলয়, আৰু ইয়াৰ যাতে নেগেটিভ চেন্সত আপোনালোকে ভিডিঅ'টো নলয়। আপোনালোকে সদায় পজিটিভভাৱে ভিডিঅ'বোৰ চাব, এনজয় কৰিব। ভিডিঅ'টো সদায় ভিডিঅ' হিচাপে লওক, আপোনালোকে এণ্টাৰটেইন হিচাপে লওক, আপোনালোকে নেগেটিভ হিচাপত নল'ব বা নেগেটিভ চেন্সত নল'ব। চ' গাইজ, আমাৰ উদ্দেশ্যই হ'ল আপোনালোকক এণ্টাৰটেইন কৰা। গাইজ।